हेलो एवरीवन मैं अरुणिमा कटकी आज आपनालोकলৈ দুটা মই ভেন্দি ৰেচিপি লৈ আহিছো। এটা বনাইছো মছলা আৰু দৈ দি পেলাই আৰু এটা সৰিয়হ আৰু আদা দি পেলাই বনাইছো। আদা দি সৰিয়হ আৰু আদা দিটো চৰচৰি বনাইছো আৰু ইটো অকমান গ্ৰেভি বনাইছো। চাব বলকচোন। ভেন্দি লৈছো, পিঁয়াজ লৈছো, বিলাহী লৈছো, দৈ লৈছো, ইয়াত পিঁয়াজ বটি লৈছো, ইয়াত নহৰু বটি লৈছো, জলকীয়া বটি লৈছো আৰু আদা। এতিয়া সেকেন্ড ৰেচিপিটোৰ কাৰণে ভেন্দি লৈছো, আদা লৈছো আৰু এয়া সৰিয়হ লৈছো। দিছো তেলটো গৰম হৈছে নে চাবৰ কাৰণে জলকীয়া এটাও দি দিছো। এতিয়া ভেন্দিখিনি অলপমান ভাজি ল'ম। অলপ আধা ভজা কৰি পেলাই থৈছো। এতিয়া এইখিনি অকমান কাঢ়ি দিছো আধা ভজাকে। এতিয়া তাতে পিঁয়াজখিনি কাটি লৈছিলো যে সেই পিঁয়াজখিনি ভাজি ল'ম, আধা ভজা কৰি ল'ম। অলপ বগা বগা হৈ থাকোঁতেই মানে নমাম আৰু। এতিয়া অলপমান তেল আৰু অকণমান তেল দি লৈছো। পাঁচফোৰণ অকণমান দি লৈছো। চচ আছিলে দেই, পাহৰি গৈছিলো। তাত নহৰুখিনি দি ল'লো। ইয়াতে পিঁয়াজ বটাখিনি দি দিছো। অলপ সময় পিঁয়াজ বটাটো ভাজি ল'ম আৰু এইখিনি মছলা ভালকে ভাজিম।
এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি অকণমান সময় ভাজিম। বিলাহীখিনি গলি যাবলৈ নিমখ এয়া দি দিছোঁ। এতিয়া অকণমান পানী দি দিছোঁ মছলাখিনি মিলি যাবলৈ। বিলাহী মছলা এইবোৰ চব মিলি যাব আৰু তেতিয়া। এতিয়া দৈখিনি দি দিছোঁ। এতিয়া ভেন্দিখিনি দিছোঁ। দৈখিনি অলপ উতল অহাৰ পিছতে ভেন্দিখিনি দি দিছোঁ। এতিয়া পিঁয়াজ ভজাখিনিও দি থৈছোঁ। অকণমান পানী আকৌ দি দিছোঁ। এতিয়া অলপ ডাঠ হৈ গৈ আছে, আমি চাৰ্ভ কৰিম আৰু। ইয়াত ইমান ধুনীয়া ৰং হৈছে, মোৰ কিন্তু বৰ ভাল লাগিছে দেখি পেলাই। আপোনালোকে কেনেকুৱা পায় এদিন খাই চাবচোন। এতিয়া ছেকেণ্ড ৰেচিপিটো বনাবৰ কাৰণে কেৰাহীখনতে ইয়াত তেল দিছোঁ। এইটো অকণমান মানে ভেন্দিখিনি অকণমান টান ভেন্দিখিনি যে এনেকৈ সৰিয়হত দি খাবলৈ ভাল লাগে, সেইকাৰণে তেনেকৈ শুকানকৈ বনাইছিলোঁ লৈছোঁ তাৰমানে। ইয়াত জলকীয়া দিছোঁ, পাঁচফোৰণ অকণমান দি দিছোঁ। ইয়াতে এতিয়া আদাখিনি দি অকণমান সময় ভাজিম। ভজাৰ পিছত এতিয়া ভেন্দিখিনি দি দিছোঁ ইয়াত। ভেন্দিখিনি ভালকৈ ভাজি ল'ম এতিয়া। অকণমান টান যে দেহচীয়া নিচিনা ভেন্দিবোৰ সেইবোৰ। এতিয়া নিমখ দিছোঁ। এতিয়া সৰিয়হখিনি দি দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি লৈছোঁ, চৰচৰিহে ধুনীয়া হৈ গৈছে আৰু। এয়া ভেন্দি চৰচৰি হৈ গ'ল। আপোনালোকেও এনেকৈ খাই চাবচোন। লগতে প্ৰথম ৰেচিপিটোও চাৰ্ভ কৰি ল'লোঁ। আপোনালোকে খাই চাবচোন কেনেকুৱা পায়।